এটা কথা কোৱা না দে নমস্কাৰ পুনৰবাৰ নতুন এটা ভিডিঅ'লে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল আৰু পাকঘৰলৈ আহিছোঁ। গধূলি এতিয়া বাজিছে 7:30 আৰু মই বনাবলৈ আহিছোঁ বেবীৰ কাৰণে এটা বস্তু, যিহেতুকে পেকেটিং খাদ্যবিলাক বেবীৰ কাৰণে বহুত বেছি ভাল নহয়, তো তাৰ কাৰণে ঘৰতে বনাই দিব পাৰিলে ভাল আৰু ঘৰতে বনোৱা খাদ্য বেবীক খুৱাব পাৰিলে ভাল, যিহেতুকে সৰু বাচ্চা হয়। তো যিসকলৰ 6 মহীয়া বা 6 মাহতকৈ ওপৰৰ শিশু আছে তেওঁলোকে বনাই খুৱাব পাৰে আৰু কিছুমানে যাকে খুৱায়ে। তো এয়া লৈছোঁ চুজি, আৰু চুজিনো কেনেকৈ বনাই খুৱাওঁ তাইক আপোনালোকক আজি দেখুৱাম। আগে পিছে খুৱাইছোঁ, কেতিয়াবা মই এটা বস্তু দুদিন দিওঁ আৰু। তো এতিয়া বলক ৰেচিপিটি বনাবলৈ লাগিব চুজি, আৰু এয়া মই পানী গৰম প্ৰথমতে দি লৈছোঁ। তাৰপিছত চুজিৰ পেকেটটো খুলি ল'ম আৰু খুলি লৈ এইটো এটা বৈয়ামত ভৰাই ল'ম। আৰু এয়া খালী বৈয়াম এটা আছিলে আগতে চুজি থকা, তো এইটোত ভৰাই লৈছোঁ গোটেইখিনি চুজি। তাৰপিছত ইয়াৰ পৰা চুজি 2 চামুচ মই চচপেনত দি ৰোষ্ট কৰি ল'ম, মানে ধুনীয়াকৈ ভাজি ল'ম। তাৰপিছত এয়া দিলোঁ, চচপেন বহাই দি তাতে 2 চামুচ চুজি দিছোঁ আৰু দি ধুনীয়াকৈ লৰাই আছোঁ। অকণমান ৰঙচুৱা হোৱালৈকে লৰাই থাকিব লাগিব। তাৰপিছত ইয়াতে দি দিম মই এতিয়া অকণমান পানী বহুত বেছি পৰিমাণে দিব নালাগে, কমকৈ দিব লাগে। আৰু এয়া পানী দি আকৌ ধুনীয়াকৈ লৰাই লৈছোঁ। ইজি হয় ৰেচিপিটি, শিশুক খুৱাবলৈ বহুত বেছি হেল্ডি হয়। আৰু ইয়াতে ঘি 2 টোপাল দিছিলোঁ মই, একদম কমকৈ ঘি দিছোঁ, সৰু বেবীক যিহেতুকে বেছি ঘি দিব নোৱাৰি। ঘি দিলে দিব লাগে, কম পৰিমাণে ঘি দিব লাগে, দিলে ভাল আৰু। তো এয়া ধুনীয়াকৈ লৰাই লৈছোঁ, আৰু লৰাই লৈ ইয়াতে মই এটা বস্তু এড কৰিব লাগিব। এনেকৈতো চুজিত যিহেতুকে মই একো এড কৰা নাই, তো অলপ টেষ্ট আহিবৰ কাৰণে মই এটা বস্তু এড কৰিম। চাই গৈ থাকিবচোন কি এড কৰোঁ, এয়া চাওকচোন। আৰু এতিয়া এয়া এটা কাপত লৈছোঁ নান প্ৰ', আৰু নান প্ৰ' মিল্কখিনি মানে ফৰ্মুলা মিল্ক, এয়া মই এইখিনি ধুনীয়াকৈ অকণমান গৰম পানী দি লৰাই লৈছোঁ। আৰু এইখিনি চুজিখিনিত দি দিম। এয়া বাতিত উলিয়াই লৈছোঁ চুজিখিনি, আৰু ইয়াতে দি দিছোঁ। চাওকচোন খাবলৈ ইমান ধুনীয়া ছফ্ট হৈছে, বেবীৰ কাৰণে বহুত বেছি ভাল। এইটো বেবীক 1 টাইম দিব পাৰে, দিনৰ ভাগত বা লাঞ্চৰ টাইমত দিব পাৰে। হেভি হয়, হেল্ডি হয়। তাৰপিছত এয়া বেপাৰী আহিলে মই ৰাখিলোঁ ভাঙন মাছ, আৰু মাছখিনি চাফা কৰিব লাগিব। তো ইফালে মিস্ত্ৰী লাগিছে, মোৰ ঘৰত কিটচেন একদম বেয়া হৈ আছে। এয়া চাহ বহাই দিছোঁ, চাহখিনি একদম ওপৰৰ ফালে আহি গ'ল যে পাক আহি, তো এনেকৈ লাগি গৈছে। What is your name? What is your name? হ'ব দে। এয়া হৈছে ভতিজা ছোৱালী, তাই বৰ ধুনীয়া গান গাবলৈ শিকিছে। তো মই আপোনালোকক শুনাম ৰ'ব তাইৰ গান। আৰু ইয়াত আমাৰ দেহাৰ লগত খেলি আছে, আৰু সিহঁতৰ লগত আছোঁ। তাই গান গাব, আপোনালোকে চাব। এটা কথা কোৱা না দে ভাঙন মাছ যে মোৰ বহুত বেছি প্ৰিয়। আৰু এয়া ধুনীয়াকৈ মাছখিনিৰ বাকলি গুচাই লৈ এয়া 4টা মাছ ধুনীয়াকৈ চফা কৰি লৈছোঁ, বাকীখিনি চফা কৰি লৈছোঁ, ফ্ৰিজত ৰাখি দিব লাগিব। ইয়াত ধুনীয়াকৈ হালধি দি লৈছোঁ, তাৰপিছত ইয়াতে অকণমান নিমখ দি এইখিনি ধুনীয়াকৈ মিক্স কৰি লৈ ফ্ৰাই কৰি ল'ম। তাৰপিছত কিহেৰে বনাওঁ বাৰু আপোনালোকক দেখুৱাম। মিক্স কৰি লৈছোঁ, লৈ এতিয়া কেৰাহীত তেল দিছোঁ, তেল দি মাছখিনি ধুনীয়াকৈ কেৰাহীত তেলত দি দিম, আৰু মাছখিনি ধুনীয়াকৈ মচমচীয়াকৈ ফ্ৰাই কৰি ল'ম। তাৰপিছত এয়া মাছ ফ্ৰাই হৈ আছে, তাৰপিছত কি কৰোঁ আপোনালোকক দেখুৱাই গৈ থাকিম। মিস্ত্ৰীও লাগি আছে, অকণমান কামবিলাক জল্দি হৈ আছে, সেইকাৰণে আজি কেনেকৈনো বনাইছোঁ সেইটো নেদেখুৱাওঁ। কিন্তু বেবীও আছে যিহেতুকে কান্দিব, তো মানে কি ফাইনেলি ৰিজাল্টটো দেখুৱাম আৰু কেনেকুৱা হৈছে। এইখিনি মাছ এতিয়া বাতিটোতে ফ্ৰিজত থৈ দিম, আৰু ফাইনেল ৰিজাল্টটো কিহেৰেনো বনালোঁ সেইটো আপোনালোকক দেখুৱাম। আৰু এয়া ফ্ৰিজত মাছখিনি ৰাখি দিওঁ, তাৰপিছত মোৰ তৰকাৰী হৈ যাব। এতিয়া আপোনালোকক দেখুৱাওঁ ৰ'ব। এয়া হৈছে মাছৰ তৰকাৰী, বিলাহীৰে বনাইছোঁ গ্ৰেভি, আৰু এইফালে বনাইছোঁ দালি। আৰু যদি আজিৰ ভিডিঅ'টি ভাল পালে প্লিজ ভিডিঅ'টি লাইক, শ্বেয়াৰ, আৰু মোৰ ফেচবুক পেজত যদি চাই আছে প্লিজ পেজটি ফ'ল' কৰিব, আৰু যদি ইউটিউবত চাই আছে প্লিজ